Hello students, here the Assamese translation of the poem The Lake Isle of Innisfree. The Lake Isle of Innisfree কবিতাটো উইলিয়াম বাটলাৰ ইয়েটছে 1888ত লিখিছিল। The Lake Isle of Innisfree হৈছে আয়াৰলেণ্ডৰ উপকূল অঞ্চলৰ ওচৰৰ এটি লেকত থকা এটি সৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দ্বীপ যিয়ে কবিক অহৰহ হাত বাউল দি মাতি থাকে। The Lake Isle of Innisfree. This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. This poem is a lyric. ইয়াৰ ট্ৰাংকুইলিটি শব্দৰ অৰ্থ হৈছে শান্তি, প্ৰশান্তি আৰু লিৰিক শব্দৰ অৰ্থ হৈছে সুৰীয়া শব্দৰ গীত বা গীতি কবিতা। ইয়াতে কৈছে যে এই প্ৰখ্যাত কবিতাটোৱে ইনিছফ্ৰীৰ যি প্ৰশান্তিৰে ভৰা বাতাবৰণ আৰু তাৰ প্ৰতি কবিৰ যি দুৰ্বাৰ আকৰ্ষণ তাকেই ব্যক্ত কৰাইছে, য'ত কবিয়ে ল'ৰালি কালৰ যথেষ্ট সময় কটাইছিল। এই কবিতাটো হৈছে এটা লিৰিক অৰ্থাৎ সুৰীয়া শব্দৰ গীত বা গীতি কবিতা য'ত মনৰ গভীৰ অনুভৱবোৰ প্ৰকাশ কৰা হয়। I will arise and go now, and go to Innisfree, and a small cabin built there, of clay and wattles made. I will arise and go now, and go to Innisfree. মই এতিয়া উঠিম আৰু ইনিছফ্ৰীলৈ গুচি যাম। And a small cabin built there, আৰু তাত মোৰ বাবে এটা সৰু কোঠালি সাজি ল'ম। Of clay and wattles made. ইয়াতে ক্লে মানে হৈছে বোকামাটি আৰু ৱেটেলছ মানে হৈছে ভাঁজ থকা ঠাল ঠেঙুলি যিবোৰ ঘৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ and a small cabin built there, আৰু মই তাত মোৰ বাবে এটা সৰু কোঠা সাজি ল'ম। Of clay and wattles made. বোকামাটি আৰু গছৰ ঠাল ঠেঙুলিৰে। 9 beans rose will I have there, a hive for the honeybee, and live alone in the bee-loud glade. ইয়াত hive মানে হৈছে মৌবাহ আৰু bean rose মানে হৈছে বিনৰ শাৰী আৰু bee-loud মানে হৈছে মৌমাখিৰ গুণগুণনি আৰু glade মানে হৈছে মুকলি। So ইয়াত কৈছে 9 beans rose will I have there, আৰু মই তাত 9 শাৰী বিনৰ গছ থাকিব আৰু hive for the honeybee, মৌমাখিৰ বাবে এটা মৌবাহ থাকিব। And live alone in the bee-loud glade, আৰু মই বাস কৰিম অকলে মৌমাখিৰ গুঞ্জনৰ মাজত। অৰ্থাৎ এই গোটেই ষ্টেঞ্জাটোত কবিয়ে ক'ব বিচাৰিছে যে তেওঁ এই ইনিছফ্ৰী নামৰ ঠাইখনলৈ গুচি যাব। তাত তেওঁ নিজৰ বাবে বোকামাটি আৰু ঠাল ঠেঙুলিৰে এটা ঘৰ বনাই ল'ব। খাবৰ বাবে বিন গছ ৰোৱাৰ লগতে মৌজোল পাবৰ বাবে মৌবাহ ৰাখিব আৰু মৌমাখিৰ মধুৰ গুঞ্জনৰ মাজত নিৰলে মুকলিত বাস কৰিব। Now the second stanza. And I shall have some peace dear, for peace comes dropping slow. আৰু তাত মোৰ কিছু শান্তি থাকিব, কাৰণ শান্তি আহে লাহে লাহে। Dropping from the veils of the morning to where the cricket sings. ইয়াত ভেইল মানে হৈছে উৰণি আৰু ক্ৰিকেট মানে হৈছে উইচিৰিঙা। অৰ্থাৎ শান্তি আহে লাহে লাহে উৰণিৰে ঢকা ৰাতিপুৱাৰ পৰা উইচিৰিঙাই গীত গোৱালৈকে। Dear midnights all a glimmer,
and noon a purple glow. ইয়াত গ্লিমাৰ মানে হৈছে ক্ষীণকৈ অহা পোহৰ। ইয়াতে কৈছে তাত থাকিব মাজৰাতিৰ হেতা পোহৰ আৰু আবেলিৰ বেঙুনী আভা। And evenings full of the linnet's wings. ইয়াত লিনেট মানে হৈছে সৰু ঠোঁটেৰে এটা মটীয়া বৰণৰ চৰাই, অৰ্থাৎ আৰু তাত থাকিব লিনেট পক্ষীৰে ভৰা সন্ধিয়াবোৰ। এই ষ্টেঞ্জাটোত কবিয়ে ক'ব বিচাৰিছে যে ইনিছফ্ৰীৰ সেই মনোমোহা প্ৰাকৃতিক পৰিৱেশত কবিৰ ধীৰে ধীৰে প্ৰশান্তি নামি আহিব। কুঁৱলীৰ উৰণিৰে ঢকা ৰাতিপুৱাটোৰ পৰা উইচিৰিঙাই গোৱালৈকে সকলোৱে তেওঁৰ মনত প্ৰশান্তি আনিব। মাজৰাতিৰ তৰাবোৰৰ ধিমিক ধামাক পোহৰ, আবেলিৰ হেঙুলীয়া বেলিৰ বেঙুনী আভা আৰু সন্ধিয়াৰ আকাশ ভৰি থকা লিনেট পক্ষীবোৰে কবিৰ মনলৈ প্ৰশান্তি নমাই আনিব। The last stanza. I will arise and go now, for always night and day. মই এতিয়া উঠিম আৰু যাম, কাৰণ সদায় দিন আৰু ৰাতি সকলো সময়তে I hear the lake water lapping with low sounds by the shore. ইয়াত লেপিং মানে হৈছে পানীৰ পাৰত খুন্দা খোৱাৰ ফলত হোৱা চপ চপ শব্দ, আৰু shore মানে হৈছে পাৰ। I hear the lake water lapping with low sounds by the shore. মই শুনো হ্ৰদৰ পানীবোৰে মৃদু স্বৰেৰে হ্ৰদৰ পাৰত খুন্দিয়াই থকা শব্দ। While I stand on the roadways or on the pavements grey, I hear it in the deep heart's core. ইয়াত pavements মানে হৈছে পদপথ আৰু heart's core মানে ইয়াতে অন্তৰৰ নিভৃত কোণৰ কথা বুজাইছে। While I stand on the roadways, যেতিয়া মই ৰাস্তাত থিয় হওঁ, or on the pavements grey, নাইবা মটীয়া ৰঙৰ পদপথবোৰত, I hear it in the deep heart's core. মই যেন এই শব্দবোৰ শুনো অন্তৰৰ নিভৃত কোণত। অৰ্থাৎ এই ষ্টেঞ্জাটোত কবিয়ে কৈছে কবি ইনিছফ্ৰীলৈ যাব, কাৰণ কবিৰ মনত অনবৰতে হ্ৰদৰ পানীয়ে পাৰত ঠেকা খোৱাৰ ফলত হোৱা মৃদু স্বৰবোৰ কবি ৰাস্তা বা পদপথ য'তেই নাথাকক কিয় তেওঁৰ অন্তৰৰ নিভৃত কোণত যেন প্ৰতিধ্বনিত হৈ থাকে। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ এই কবিতাটিৰ দ্য লেক অফ ইনিছফ্ৰী নামৰ কবিতাটিৰ অসমীয়া অনুবাদখিনি তোমালোকে বুজি পাইছা। And if you like the video, please subscribe the channel. Your one subscription always motivates me. Thank you.